নমস্কাৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ দেওবানী সংস্কৃতৰ সপ্তম পাঠ কৰ্তা প্ৰয়োগ এই পাঠটোৰ বিষয়ে আলোচনা কৰিম। ইয়াত গুৰুত্বপূৰ্ণ কথা আছে যে কৰ্তাৰ লগত ক্ৰিয়াৰ সম্বন্ধ কি ধৰণৰ হয়, কৰ্তাৰ লগত কেনেকৈ কি বহে এই বিষয়ে আলোচনা কৰিম। তোমালোকে মনোযোগী শুনিব লাগিব, তেতিয়াহে বুজি পাবা। প্ৰথমতে পাঠটোৰ মূল ভাৱৰ বিষয়ে আলোচনা কৰিম, তোমালোকে মনোযোগী শুনিবা। যে এই পাঠটিৰ মূল উদ্দেশ্য হ'ল যে সংস্কৃত ব্যাকৰণত কৰ্তা অৰ্থাৎ ছাবজেক্ট আৰু ক্ৰিয়া অৰ্থাৎ ভাৰ্বৰ পাৰস্পৰিক সম্বন্ধ আৰু বচন, যেনে একবচন, দ্বিবচন, বহুবচন তথা পুৰুষ, ইয়াত প্ৰথম পুৰুষ, মধ্যম পুৰুষ, উত্তম পুৰুষ অনুসৰি ক্ৰিয়াৰ সঠিক প্ৰয়োগ শিকোৱা। পাঠলৈ গৈছো এতিয়া। কৰ্তা প্ৰয়োগ আকাশ পঠতি, আকাশ কৰ্তা, পঠতি ক্রিয়া, আকাশ পঠতি। কুশল লিখতি, আকাশে পঢ়ে কুশলৈ লিখে। তৌ পঠত লিখত চ, তৌ আমি শব্দ ৰূপত পাইছো তৌ, চ তৌ তে, চ আমাৰ তেওঁ, তৌ মই তেওঁলোক দুজন, যে দুজনে পঢ়ে আৰু লিখে। বিমান অপি স্মৰতি, মানে বিমানেও স্মৰণ কৰে। বিমানো অপি, অপি মানে ও, স্মৰতি বিমানো অপি মানে বিমানো স্মৰণ কৰে। আকাশ কুশল বিমান চ পঠন্তি লিখন্তি স্মৰন্তি চ। ইয়াত আছে বিমানো অপি স্মৰতি একবচন, ইয়াত আছে আকাশ কুশল বিমান, মানে তিনিজন আছে। এইকাৰণে কি হৈছে পঠতিৰ ঠাইত পঠন্তি, লিখতিৰ ঠাইত লিখন্তি, স্মৰতিৰ ঠাইত স্মৰন্তি। যিহেতু তিনিজন হৈছে বহুবচন, এইকাৰণে ক্ৰিয়াৰ গঠনখিনি ক্ৰিয়াৰ আছে, ক্ৰিয়াৰ বহুবচন ৰূপ বহিছে। আকাশ কুশল বিমান চ পঠন্তি লিখন্তি স্মৰন্তি চ, মানে আকাশ কুশল আৰু বিমানেও পঢ়ে লিখে আৰু স্মৰণ কৰে। তে নিপুণা সন্তি, তে মানে তেওঁলোক, তেওঁলোক নিপুণ মানে দক্ষ। তেটো হৈছে সহ শব্দৰ বহুবচন, তে মানে তেওঁলোক। ৰাধা ভ্ৰমতি, ৰাধাই ফুৰে। অনামিকা ধাৱতি, অনামিকা দৌৰে। তে ভ্ৰমত ধাৱত চ, যে সিহঁত দুজনীয়ে ফুৰে আৰু দৌৰে। তে কিন্তু ইয়াত স্ত্ৰীলিংগ আছে, ৰাধা অনামিকা স্ত্ৰীলিংগ, এইকাৰণে তেটো দ্বিবচন, যে চা তে তা, চা মানে তাই, তে মানে সিহঁত দুজনী। সেইকাৰণে কৈছো মই এই পাঠটোত অলপ মনোযোগ দি শুনিব লাগিব, তেতিয়াহে বুজি পাবা তোমালোকে। প্ৰিয়ংকা অপি ক্ৰীড়তি, মই প্ৰিয়ংকাও খেলে। ৰাধা অনামিকা প্ৰিয়ংকা চ ভ্ৰমন্তি ধাৱন্তি ক্ৰীড়ন্তি চ। ইয়াত কি আছে ভ্ৰমতি ধাৱতি ক্ৰীড়তি। যেতিয়া ৰাধা অনামিকা প্ৰিয়ংকা একেটা বাক্যত হ'ল, তেতিয়া ভ্ৰমতিৰ ঠাইত ভ্ৰমন্তি, ধাৱতিৰ ঠাইত ধাৱন্তি, ক্ৰীড়তিৰ ঠাইত ক্ৰীড়ন্তি, মানে বহুবচন হ'ল। তেতিয়া এই বহুবচন ৰূপটো ইয়াত বহিলে। ৰাধা অনামিকা আৰু প্ৰিয়ংকা ফুৰে দৌৰে আৰু খেলে। তা নিপুণা সন্তি, সিহঁতে নিপুণ বা দক্ষ। ফলম পততি, ফল সৰে। বায়ুযানম উৎপততি, বায়ুযানম উৰাজাহাজ, উৰাজাহাজ উৰে। বাষ্পযানম চলতি, ৰেলগাড়ী চলে। পত্ৰে অপি পতত, পত্ৰম পত্ৰে মানে দ্বিবচন, দুখিলা পাতো সৰি পৰে। কমলে বিকশত, কমলম কমলে, যে দুপা ফুল ফুলে। তে নেত্ৰে ষ্ট, ইয়াত নেত্ৰম নেত্ৰে নেত্ৰাণী, ইয়াত দ্বিবচন আছে। তে নেত্ৰে ষ্ট, সেই দুটা চকু। অত্ৰ আম্ৰে ষ্ট, ইয়াত দুটা আম আছে। কদলী ফলে পুত্ৰস্ত, ফলম ফলে, দুটা কল ক'ত আছে?
বস্ত্রাণি কুত্ৰ সন্তি বস্ত্ৰাণি মানে কাপোৰ কাপোৰবোৰ ক'ত আছে বস্ত্ৰাণি বস্ত্ৰম বস্ত্ৰে বস্ত্ৰাণি বহুবচন যিহেতু কাপোৰ বহুবচন তাৰ ক্ৰিয়াপদো বহুবচন কৰিব অস্তি অস্ত সন্তি বহুবচন সন্তি বহুবচন বস্ত্ৰাণি কুত্ৰ সন্তি কাপোৰবোৰ ক'ত আছে চিত্ৰাণি অত্ৰ সন্তি চিত্ৰাণি চিত্ৰম চিত্ৰে চিত্ৰাণি চিত্ৰাণি চিত্ৰৰ বহুবচন গতিকে ছবিবোৰ ইয়াত আছে পুস্তকানি অত্ৰ এব সন্তি পুস্তকম পুস্তকে পুস্তকানি ইয়াত পুস্তকৰ বহুবচন পুস্তকানি গতিকে অত্ৰ এব সন্তি কিতাপখিনি বা কিতাপবোৰ ইয়াতেই আছে সাগৰিকা ৰাধিকা তম সুন্দৰম নৃত্যসী সাগৰিকা কৈছে ৰাধিকাক ৰাধিকা তম তুমি সুন্দৰ নাচিছা বা তুমি সুন্দৰ নাচা বা তুমি ধুনীয়াকৈ নাচিছা ইয়াত চোৱা তোমালোকে যে ৰাধিকা তম বা তুমি ইয়াত মধ্যম পুৰুষ আছে আমি যিটো পুৰুষ পাইছিলোঁ মই প্ৰথমতে কৈছিলোঁ পুৰুষ প্ৰথম পুৰুষ মধ্যম পুৰুষ উত্তম পুৰুষ ইয়াত আছে তম অৰ্থাৎ মধ্যম পুৰুষৰ তমত তুমি মধ্যম পুৰুষৰ একবচনত নৃত্যসী এইকাৰণে কৈছে তুমি ধুনীয়াকৈ নাচিছা তম সুন্দৰম নৃত্যসী চন্দ্ৰা তম অপি সুন্দৰম নৃত্যতি কি কৈছে চন্দ্ৰা তুমিও সুন্দৰকৈ নাচিছা যুৱাম সুন্দৰম নৃত্যথ তম যুৱাম যুয়ম তমৰ দ্বিবচন যুৱাম তোমালোক দুয়ো সুন্দৰ নাচিছা নৃত্যশ্ৰী নৃত্যথ নৃত্যথ মধ্যম পুৰুষৰ দ্বিবচন সুকন্যা কৃষ্ণ তম মধুৰম বদসি সুকন্যাই কৈছে কৃষ্ণ তুমি মিঠাকৈ কোৱা আকাশ তম অপি মধুৰম বদসি আকাশ তুমিও মিঠাকৈ কোৱা যুৱাম এব মধুৰম বদথ যুৱাম তম যুৱাম যুয়ম ইয়াত তোমালোক দুয়োৱে মিঠা কোৱা যুয়ম সুন্দৰম নৃত্যথ বদথ চ তম যুৱাম যুয়ম যুয়ম মানে বহুবচন তোমালোকে সকলোৱে সুন্দৰকৈ নাচিছা আৰু কৈছা যুয়ম সুন্দৰম নৃত্যথ বদথ চ তেনেকে আছিল ইয়াত নৃত্যতি নৃত্যশ্ৰী একবচন দ্বিবচন নৃত্যথ ইয়াত বহুবচন আছে বহুবচনত নৃত্যথ বিসৰ্গ নাই ইয়াত দ্বিবচনত বিসৰ্গ বহুবচনত বিসৰ্গ নাই নৃত্যথ বদথ এইটো পেৰাগ্ৰাফত আছে অহম ছাত্ৰ অস্মি উত্তম পুৰুষৰ বাক্য অহম হলে উত্তম পুৰুষ অহম আৱাম বয়ম উত্তম পুৰুষৰ বাক্য একবচন আছে অহম মানে মই ছাত্ৰ অহম ছাত্ৰা অস্মি অহম ছোৱালীৰ ক্ষেত্ৰতো মই ছাত্ৰী আৱাম ছাত্ৰও আমি দুয়ো ছাত্ৰ অস্মি স্ব স্ম আৱাম হলে স্ব বয়ম ছাত্ৰা স্ম ইয়াত আছে বহুবচন গতিকে বয়ম ছাত্ৰাহ আমি ছাত্ৰ বয়ম ছাত্ৰা সদৈৱ ক্ৰীড়াম পঠাম প্ৰসন্না চ ভৱাম আমি ছাত্ৰসকলে সদায় খেলো পঢ়ো আৰু আনন্দিত হৈ থাকো অত বয়ম সদা সস্তা স্ম যিটো আমি সদায় পঢ়ো আনন্দিত হৈ থাকো বা খেলো এইকাৰণে কি কৈছে সেয়ে আমি সদায় সুস্থ হৈ থাকো সুন্দৰ পাঠ এবাৰ যদি ভালদৰে এই পাঠটো বুজি লোৱা তেতিয়াহে তোমালোকে নতুন নতুন বাক্য গঠন কৰাত সুবিধা হ'ব বা অলপো ভুল নোহোৱাকৈ তোমালোকে নতুন বাক্য গঠন কৰিব পাৰিবা পাঠটো কেনেকুৱা লাগিল কমেণ্টত জনাবা নমো নমঃ